নতুন শিক্ষা অলপ লাজ পাম লাজ একো লাজ পাব লগা নাই নতুনতে চবৰে ফেল কৰে দে 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 কৰ তো মানে শিক্ষাৰ আগতে সেয়া কৰিব লাগিব বঢ়িয়াকে ঐ বঢ়িয়া জয় হৰি বল নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' পৰা স্বাগতম জনাইছো মোৰ চেনেল দীপ ভ্লগ চলো আৰু চাওক এইফালে আছে স্কুটিখন মানে স্কুটিৰ পোহৰত বনাই আছো মই ভ্লগ গৈ আছো আমি বাৰ্থডে এটা খাবা সুমন ভাইৰ আজি বাৰ্থডে তো ভ্লগ তাহাঁতে যাই ডাইৰেক্ট লগ পাইছো ভ্লগ বন্ধুসকল কৰি দিলো মই স্কুটিৰে যাত্ৰা আৰম্ভ তো দহিংগ্ৰিক লগি আমি যাব লাগিব তো ভ্লগ বন্ধুসকল আহি পালো ৰিহাবাৰী আৰু ৰিহাবাৰীৰ পৰা যদি আমি লেফ্ট চাইডে মানে পশ্চিম ফালে যদি ঘূৰি দেও তেনেহ'লে আমি যাই পাম দহিংগ্ৰি তো ভ্লগ ৰ'ব মই চিনি নাপাওঁ ভালকে গুগল মেপত সি লাইভ লোকেশ্যনটো দিছে চাই লওঁ ৰ'ব এনেকৈ সি লাইভ লোকেশ্যনটো পঠিয়াই দিছে কিন্তু এনেকৈ মানে ভালকৈ অহা নাই ইয়াৰ জেগাত পাইছে কিন্তু আমি ক'ত আছোঁ সেইটো হানি চাওকচোন ফোন কৰি আছে ৰ'ব নিকুই ভালকৈ সুধি লওঁ এইবাৰ দি দিছে কাৰেক্ট লোকেশ্যন আৰু এইবাৰ পাই গৈছোঁ বঢ়িয়াকৈ তো ভ্লগ ফটাফট যাব লাগে ৰখি আছে একদম চাওক ইয়াৰ পৰা মাত্ৰ 5 মিনিটৰ ৰাস্তা 1.7 কিলোমিটাৰ তো জল্দি যাই আছোঁ একদম ভ্লগ ঠাণ্ডাও মস্ত ঠাণ্ডা লাগি আছে ফাইনেলি লাইভ লোকেশ্যন চাইছে আহি সুমন ভাইৰ ঘৰ আহি বোলো সুমন কেনে বঢ়িয়া একদম আৰু ইফালে দেখা পাইছোঁ খানা চানা চলি আছে নেকি আমি লেট হ'ল আৰু ৰবিনা কেক চেক কাটলা না কেক চে কাটা নাই মোক ৰখিছ এই বঢ়িয়া বলা প্ৰথমতে গাজি দিলাক বঢ়িয়া দেই বাৰ্থডে বয় তক খুলি মাৰি দিয়ক বঢ়িয়া হ'ব দিয়ক মানে পুৰা কেক কাটবা ৰেডি একদম কেনে সুমন আৰু হেপী বাৰ্থডে পুৰা একদম বঢ়িয়া কেক চেক ঘঁহিবি না মুখত আজি লৈছোঁ মুখত ঘঁহে আছিলে মুখখনে এনেকৈ মাৰি দিব লাগছিল দিম নাই হা মুখখন মাৰি দিলোঁ এক্সট্ৰাকে এটা মাৰি দিলোঁ এতিয়া খাব লাগিব না খাব লাগিব প্ৰণৱে খাওঁ বুলি আছে কেণ্ডেল জ্বলি আছে বঢ়িয়া দেই চেষ্টা ৰখাই যাব নে ঘূৰো যাব দেই আহোঁ নাজনে দেই সেইগিলা নামাৰবা হাৱা থাকে তাৰে কিবা কবি বাপ্পাও চকুত বিৰাট ধৰছি মমে উলিয়ালো তই এতিয়া কেক কাটব ভাই চুহি খা তলটো চুহি চাব লাগে তলত থাকে না কেক লাগি থাকে হেপী বাৰ্থডে টু ইউ কই দিলাগে নিজে খাওয়াই ভাল ভাই নিজে খাওয়াতে বেটার দে তো নিজে খাওয়াতে ভাল চবকে ভৰি আছে ভাই প্ৰণৱক দি নিজা নিজে খাই আহিছোঁ সেইটোৱে ভাল আমি নিজে লৈ খাম তো গাইজ বৰ্তমান আছে আমাৰ এইটো তো গোটেই চাফা তো এইটো তাৰমানে তেতিয়া দিয়া নহ'ল এতিয়া সুমনক আমি ইনকে ঢালি দিওঁ
মানে নুপুৰ লাখ ফুট বা নাজনি লাখ অলপ খুৱাই খুৱাই দিবি কিন্তু যদি কিন্তু দিয়া না গালে চালে যদি দিয়া কথা কিন্তু বেয়া হ'ব নেদু বাবা কথা কিন্তু বেয়া হ'ব নেদু অলপ খুৱাই দিবি কথা কিন্তু বেয়া হ'ব নেদু বুলি কৈছ না তই নিজে মানে কৰ নেদু মস্ত ভাই দে বঢ়িয়া বঢ়িয়া হেপী বাৰ্থডে দে হেপী বাৰ্থডে হেপী বাৰ্থডে মোৰ বাৰ্থডে সুমন তো গাইজ প্ৰণৱক মানে সুমনে খেদি আছে দিয়াৰ কাৰণে চেণ্ডেল চেণ্ডেলৰ অৱস্থা চাওঁ প্ৰণৱে ভয়তে এতিয়া আহিবই পৰা নাই কি হ'ব নৱ প্ৰণৱ তই ইফালে ৰুটি আৰু পায়স আৰু মাংস প্ৰণৱে পুৰা খাই আছে একদম প্ৰণৱ এখন শেষে ভাই মোৰ দোকান আছে লাহে লাহে খা লাহে লাহে মই খাই ল'ম দিয়ক প্ৰণৱে থিয়া দি খাই আছে চবৰে খাৱালি লাজ কৰি বাতিটো লৈ গৈছে খাই পাওঁ তথাপি খাব এইফালে খাই আছে ন বঢ়িয়া কিয় ইমান লাজ কৰ তুমি সুমনৰো নাই দিছো মই খাই আছো না তুই দেৰিকে আৰম্ভ কৰিছ মই দেৰিকে আৰম্ভ কৰিছো কৰা নাই আগে আহিছে না বাৰ্থডে বয় আজি অলপ বেছিকে খা পেটলা হ'লেও কোনো ৰচ ৰ তই এনে হেৰি কি বুলি কয় এতিয়া ভিডিঅ' মানে থাকাই চামচখিনি দেখাই আছা নাকি ডাঙমান চামচ বাতি দি নাখাব ইতা একেবাৰে চেলকি দি চেলকি থাকিব বঢ়িয়া চোন যাওঁ দে বাই লগ পাম বাৰু কৰিমা যাওঁ দিয়ক দে বাই বাই কথা দে The next day. গুড মৰ্নিং গাইজ বৰ্তমান আছোঁ ক্লাছত আৰু যোৱাকালি বাৰ্থডে পাৰ্টি খাই আহিলোঁ আৰু ৰাতি হ'ল ৰাতি আহি আৰু ভ্লগ নকৰিলোঁ আৰু ঘৰত ডাইৰেক্ট গ'লোঁ ঘৰত যাই শুই দিলোঁ আৰু আজি আহিছোঁ ডান্স ক্লাছত মানে ইয়াতে যিটো প্ৰগ্ৰেম হৈছিল যোৱাকালি ভ্লগটোত তো ইয়াতে মানে কি ৰুমটো মোৰ ইউজ কৰিছিল চ' আজি চাওঁ বঢ়িয়াকৈ খুলি আজি মানে ক্লাছ আছে চ' এতিয়া একবাৰ চাই লওঁ লেতেৰা চেতেৰা কৰি থৈছি না ঠিকে আছে ৰ'ব খুলো ৰ'ব আৰু কমেণ্ট কৰকচোন গাইজ ৰুমটো মোৰ ডান্সত কেনেকুৱা ৰুমটো ভালেই কিন্তু কালাৰ চালাৰ কৰি যদি পাছকলৈকে যদি অলপ ধুনীয়াকৈ মই মানে সেই কৰিব খৰচ কৰিব পাৰোঁ অলপ ইনভেষ্ট কৰিব পাৰোঁ ধুনীয়া হ'ব ৰুমটো একদম আৰু মিৰৰখন লগাম ৰ'ব জল্দি এহেদি লগাম বুলি ভাবিছিলোঁ কিন্তু এহেদি নলগাওঁ পাছলৈ ভিডিঅ' চিডিঅ' বনাবা এহেদি ভাল হ'ব এইখিনি দি লগাই দিম মিৰৰখন এইখিনিত মিৰৰখন লগাই দিম বঢ়িয়াকৈ আৰু ইফালৰ পৰা কৰিম হা আৰু এডমিশ্যন যাওক এডমিশ্যন যোনে যোনে ল'ব বিচাৰে লৈ লওক সোনকালে আহক মোক কণ্টেক্ট কৰক বঢ়িয়াকৈ তো তালাটো খুলি দিলোঁ বঢ়িয়াকৈ কিবা কৰি থৈছোঁ ৰুমটো আৰু লেতেৰা কৰিহে থৈছে নেকি হে কৃষ্ণ বেঞ্চে বেঞ্চ বেলেগ লেতেৰা কৰা নাই দিয়ক ৰক্ষা বেঞ্চ এইগিলা বেনাৰৰ চেনাৰৰ ফ্ৰেম থৈ দিছে ইয়াতে একো নহয় দিয়ক এইগিলাৰ লগত মোৰ একো প্ৰব্লেম নাই তো অলপ সোনকালে আহিব লাগিব আহি অলপ সাৰবা লাগিব বঢ়িয়াকৈ ধুনীয়াকৈ বেঞ্চে অলপ চাইডলৈকে দিলোঁ ক্লিয়াৰ কৰি দিলোঁ বঢ়িয়াকৈ আৰু ভাতিবিলাক আহে ক্লাছটো কৰিলে হ'ল মজা তো যাওঁ এতিয়া ইয়াৰ পৰা অলপ গাইজ এতিয়া ভাইটিৰ গাড়ীত উঠি লৈছোঁ আৰু নিকুৱে আমাৰ আজি গাড়ী বঢ়িয়া ভাইটি কেনে এক্সপিৰিয়েঞ্চ নাইচ পাৰব না পাৰবা লাগে না তো দেখি আছোঁ বঢ়িয়াকৈ নিকুই কিনো মাৰুতি চলাই চাওঁ আমি চেষ্টা কৰি ফিল্ডত যাই আছোঁ ৰ'ব বঢ়িয়া পুৰা প্ৰকাণ্ড ফিল্ড এখন ফিল্ডত আহি পালোঁ আৰু নিকুই পুৰা দাউৰি আছে বৰ ফূৰ্তি আৰু চাইচিকা চলাব না আৰু ইফালে ভাইটিক নামেই দিছে ভাই কি ভাইটি এনে উলিয়াই দিছি নতুন শিক্ষা অলপ লাজ পাম লাজ একো লাজ পাব লগা নাই নতুনতে চবৰে ফেল কৰে চুমাই খাই থাকে তো ভাইটি কিছুমান নিয়ম দিছি মানে হেৰি দে কৰ তো মানে শিকাৰ আগতে সেয়া কৰিব লাগিব বঢ়িয়াকৈ বঢ়িয়া যায় হৰি বল এতিয়া ভালকে ভালে যাওক বুলি বঢ়িয়াকৈ সেয়া কৰি লৈছি এতিয়া শিকাব মানে ভাইটি দে ভাইটি ষ্টাৰ্ট কৰি যা তই হেণ্ডি এনেকৈ ধৰি আপ নকৰবি এনেকৈ হ'লে হেণ্ডবেগটো নালগে বুজিছা প্ৰথমে তই হেণ্ডবেগটো দিলে ডাইৰেক্ট এংগে দিবি তথাপি কেয়াৰ বুজিছি না হেণ্ডবেগ লাগি গ'ল হা তাৰপিছত হেণ্ডবেগটো দিয়া আছে তই গাড়ীখন আহিলি আহি প্ৰথমে তই সেয়া কৰিব লাগে একপাত প্ৰথমে অলপমান ওপৰক লেন দাঙবি নহ'লে একবাৰ টিপা নাযায় চা অলপমান ওপৰক লেন দাঙি টিপি ইটা গ'ল না এই গাড়ীখন লগালগ ৰিলিজ হৈ যাব আউগে যাব নেবে পাউচি যাব সেইকাৰণে ব্ৰেকটো ধৰি দিব লাগিব ব্ৰেক হৈছে মাজৰ পেট ব্ৰেক হা সেইটো গ'ল এইটো হ'ল ABC এক্সিলেটৰ ব্ৰেক ক্লাচ এটা এক্সিলেটৰ মানে ৰেচটো এটা যিমান দাপো সিমানে স্পীডত যাব মোবাইলত গুৰুত্ব দি আছে ইফালে দেখছানা মোবাইলটো থৈ দিছোঁ তই মানে প্ৰেক্টিকেলি মানুহটো নুশুনাই কিয় একো নহয় ব্ৰেক একপাতৰ ব্ৰেক একদম এনে চুই দিবাহে লাগিব তই একদম লাহে একদম এই স্কুটিত মাৰা নেদবি আৰু
স্কুটিত মাৰা দিলে গটা গটা দুফালে শিকি দিছে যাবি হাও দিছ হেই কি আছিল তে এবিএছ না কি এ দি হৈ দে এবিএছ বাদ আৰু এখন ক্লাচ ক্লাচ একদম ফুল দাপবা লাগে একদম এই তো তলত লাগি যাব লাগিব পিতেটো ক্লাচ দাপাব তো যদি হাফ ক্লাছত যদি দাপাও ক্লাচ দিছ গুছি যাব বয়া হৈ যাব আৰু এই গিয়াৰ তাৰছত গিয়াৰ চা এই দিলি একদম ফুল দাপাবা লাগিব তো যে অলপ দিনকে থাকে ক্লাছ দিছ কিন্তু গুছি যাব একদম ফুল একদম গোটেই ফুল দি ফেলে তো একদম নিউট্ৰেলত আছে এই নিউট্ৰেলত দেখছ না মাজৰ লাইনডাল নিউট্ৰেল মানে হেতু নিউট্ৰেল এই গটা লাইনটো নিউট্ৰেল বৰা ইটা সেই গিয়াৰটো এতে আছে হেন্দি আছে পুৰা হেন্দি এই চাৰিলিৰ মাজত ইটা যদি একটো পুৰা ফুল ক্লাচ পেড দাপে ইংগে দি আগত দি হেতু এক লাগি গেল হেনা তাৰছত তুই সেই আজিকালিৰ গাড়ীত এনে ৰেছ দিয়া থাকেই তো এক পেনে ইংগে লাহে দিবা লাগিব লাহে দিলি ক্লাছ পেড এৰি দিলে যাব গাড়ী আগে গেল তাৰছত অলপমান ৰেছটো দিবা লাগিব অলপমান দি ফেলে আৰু ফুল ক্লাছ দাপে ফেলে আৰু দুইট লগাব লাগিব আৰু অকপাত লাহে একদম স্মুথলি দি ফেলে এংগে দিয়াৰ লগে লগে অকপাত মাৰবা লাগিব অলপ পিতে যাব গাড়ীখন দুইট তাৰছত সেই আৰু স্পীড ললা আৰু গিয়াৰ লগা হ'ল গাড়ীখন টানব এনে আজি তই ৰেছ দাপাটো বাদ দিয়ে আজি ৰেছ দাপাবা নাংগে হি বুজিছ না আজি তই ৰেছ দাপাবা নাংগে একত হক দুই দিলে তুই ৰেছ নেদিলে যাব না তোৰ আজি তই ৰেছ দিবা আৰু ষ্টেৰিং প্ৰথমে টান হ'ব যেতিয়া ষ্টাৰ্ট দিবি তেল হিলাব এই টান নেখছ না আমি মই তাৰপিছত ঢিলা হৈ যাব দিপে মই ইয়াক দেখা দিওঁ এবাৰ আগত চিট দুটা খালি মানে ভাইটি বঢ়িয়াকে দেখাই দিলা সেয়াক এতিয়া নিকুই বহিছি আৰু ৰেকৰ্ডিং ষ্টাৰ্ট চলো এখন হৈ দিয়ে আৰামছে চলি থাক কিয় ইমান ভয় কৰা তো গাইছি অলপ নাৰ্ভাছ হৈছে চিটটো এডজাষ্ট কৰি লও ষ্টাৰ্ট দিয়া আছে কিন্তু গাড়ী ষ্টাৰ্ট হৈ নাংগে অফ কৰা নাংগে অফ কৰবা এ তুই আগে চিটটো তলত দা লাগব মোৰ তলত লোৱাডাল ধৰছু বিদ্যাকে উল্টা তলত লোৱাডাল টানি ধৰ অফ কৰ উল্টা লাগব মোৰ তলত লোৱাডাল টানি ধৰ আগে যা আৰু আগে যা তই চাপাছু মস্ত এই এডজাষ্টমেন্ট নিজৰ মতে কৰবা দি আগে যা অলপ হ'ব ইমান এই আঠু মোটামুটি লাগু হবা লাগে তিতে মিলে গম পাইছ না আঠুটাতে লাগু ক্লাছডাল মাছু একবাৰ লগালগ ব্ৰেক মাৰবা জানে এই ৰসুৰ এই ফুল ক্লাছডাল মাছু একবাৰ পইচা লাগ দে দিলো ষ্টাৰ্ট দি ফুল ক্লাছ দাপো ক্লাছ ফুল দাপো না মই কবা যাব কি হইতা বেছি এই চেন্ডেল পিন্ধি শুল কৰছু চেন্ডেল খুলি দি খুলা ভৰি দি কৰ জোতা কি ফা লাগে আছে চেন্ডেল জুৰ কিন্তু দূৰত থ তাৰ পৰা পাজল লাগব কিন্তু তো চেন্ডেল জুৰ থাকলি ব্ৰেকৰ পৰা ধলো এই চেন্ডেল জুৰ লইয়া তোৰ হেতো দে এই না স্টাৰ্ট তো আৰামছে কৰ ক্লাছ মাৰ ব্ৰেক দেলো তো ধৰি থাক ৰেছ নধৰবি মাজত দেলো ধৰি থাক দি স্টাৰ্ট দি আৰামছে আকো নকৰবি ব্ৰেক পেডাৰা দি ক্লাছ পেড ফুল দাপে আছে না আন নজয় আৰু গিয়াল লাহেকে লুগো একত লুগো লাহেকে একদম লাহে আৰু স্লো সিধা চাবি আৰু স্লো নেট বিয়াৰ বেছিকে এৰি নেট বিয়াৰ বেছিকে অলপ লাহে অলপ গাড়ীখন ওসকে গাড়ী ঘুৰো পটাপট ঘুৰো আজি এক গিয়াৰতে ইফালে ঘুৰে থাক আকৌ নলিবি মই শিকাই আছো তো লাহে ক্লাছডাল পুৰা এৰি দিতা এৰি দি ক্লাছ পেড এৰি দি নিজে সিধা কৰ গাড়ী সিধা কৰ ষ্টেৰিং মাপাৰবি ষ্টেৰিংটো বেছি মেইন ৰেছ দেউ বঢ়িয়া নেট বি জানিছে কিবা এৰি না এৰি থৈ দি এৰা দি আগত দেখি চাইছে কৰি থাকবে কাম বিলাক বুজি পাইছা না লাহে ঘুৰে থাক মানুহ আছে ইফালে চাবি ঘুৰো বঢ়িয়া ঘুৰে থাক আকৌ নহয় দে এক গিয়াৰ অলপমান ঘুৰিয়া সিধা কৰ লাহে সিধা কৰ এটা অলপমান অলপমান লাহেকে দিলে ৰেষ্ট দিব পাৰে অলপমান একদম শ্লো আচ্ছা হ'ব এৰি দি ৰেছ ঘুৰো নালকে গিয়াৰ কৰিব নালকে গাড়ী ঘুৰো বঢ়িয়া এনে হেন জাগাত অখ চখ পালি অলপমান হাইকে ৰেষ্টটো দিবি অখ চখ পালি স্লো হলি ৰেষ্টটো দিছ সিধা কৰি ৰেষ্টটো দি অলপমান একদম স্লাইক বঢ়িয়া এৰি দি ৰেছ এৰি দি এই সিধা ৰেছ নাগে অখ হলি সেইটো ঘুৰে থাক নিজৰ এডজাষ্টমেন্ট বঢ়িয়া এটা সিধাই দি ষ্টেৰিং পেড গোটে নুঘুৰিবি নিকুই পুৰা লাহে আৰু পাৰা হ'ব আৰু এক নম্বৰ গিয়াৰত বঢ়িয়াকে চলি আছে বেটাই বগলাটো আইদেৰে কাটি দি নাংগে দে বগলা এই গোবৰ গোবৰৰ কাষেদি চাকাটো লৈ যাব চেষ্টা কৰ গোটে নেবি ষ্টেৰিং এটা দি নিজে এডজাষ্টমেন্টত দি গাড়ীখন ঘুৰাটো অলপমান ৰেষ্ট দিবি মাজে সিধা কৰি ৰেষ্টটো দিবি অলপমান গাইজ মই বঢ়িয়াকে নামি ললো মানে কি মোৰ ক্লাছ আছে আৰু আহোঁ চলক দিয়ক অলপ দেই ভাই বঢ়িয়াকে চলে থাক বাই
দে মই এতিয়া ক্লাছত যাব লাগে মানে চ' মই যাওঁ এতিয়া মোৰ হাততে গাড়ীখন আছে স্কুটিখন আছে স্কুটিত যাওঁ এতিয়া আণ্ডত ক্লাছ আছে মই ক্লাছটো কৰোঁ ক্লাছ শেষ কৰি বঢ়িয়াকৈ ৰূপৰ দোকানত বহিছোঁ আৰু তাৰমানে কথাটো হৈছে কি এই ভিডিঅ'টো ইয়াতে খতম কৰিম আৰু মই বঢ়িয়াকৈ তো খতমটো মানে অলপ ঠগি ঠগা দি কৰিব লাগিছিল নেকি ৰূপে ইফালে চাই আছে বঢ়িয়াকৈ বা লগে লগে সিফালে চাইছে তো ক্লাছ চাছ বঢ়িয়াকৈ খতম কৰি দিলোঁ এতিয়া ঘৰত যাম মানে ঘৰত যোৱাৰ আগে মই এটা ভিডিঅ' আপলোড দিম বুলি ভাবিছোঁ কিন্তু ভিডিঅ'টো এতিয়ালৈ এডিটে কৰা নাই মই তাৰ ভিডিঅ' আপলোড দিলে বেছিভাগ মানে ইয়াতে পৰা ৱাইফাই লৈ দিওঁ মানে ইয়াতে ৱাইফাইটো আছে এইবিলাক আপোনালোকে নাহিব আৰু কাৰোবাৰ ওচৰৰে হ'লেও ৱাইফাই ল'বা কিন্তু মই কথাটো ক'লোঁ আৰু ই মোক দিয়ে আৰু ইয়াক মই অলপ দিওঁ আৰু দান দক্ষিণা দিওঁ আৰু কিবা এটা তো সেনেকৈ ৱাইফাইটো লওঁ আৰু সেই কৰোঁ আৰু ভিডিঅ'বিলাক আপলোড দিওঁ